চাকরি নাপায় আর সম্ভব নয় চাকরি পোৱাটো সবই থার্ড গ্রেড ফোর্থ গ্রেড আমি যিখিনি আমার ক্ষমতাত আছে আমি দিম যিমান পারি কিন্তু বহুতে চাকরিও করব ইচ্ছা নাযায় বা নাপাবও পারে এই কারণে তাৰমানে ইংলিছতো সেলফ এমপ্লয়মেন্ট বুলি কয় যেনবা এইটো কি কয় তাৰমানে বেকাৰ আত্মনির্ভর এই 2025 যেতিয়া সরকার আহিব আমি 100 কোটি আমি ব্যবহার কৰিব বিচাৰিছো এইবিলাক যাতে আমি এই কনফারেন্সৰ দ্বাৰা ডিসিশন ল'ব পাৰি প্ৰমোদ বড়ো 5 বছর কমপ্লিট হয় এই কারণে কৈছো আমি প্ৰমোদ বড়োয়ে যেটো সুইসাইড কৰিব লগা তাৰিখ এইটো পৰিল এপ্ৰিল মাহত 9 তাৰিখত পৰিছে 9 তাৰিখত গলিদों प्रमोद बड़ो ना मिथिबाय 2025 एप्रिल माहत 9 तारिखत परिल आमी সেই দিনটো শহীদ দিবস হিসাবে পালন কৰিব লাগিব সবই একেলগে ডাঙৰ মানুহ না ডাঙৰ মানুহ মৰা সময়ত এটো আমি যদি শহীদ দিবস হিসাবে পালন নকৰে কি হ'ব ইমান ডাঙৰ মানুহ সুইসাইড কৰি মৰিব গোসাইগাঁও জিলা বিপিএফ দল হিসাবে আজি যেটো ট্রাইনিয়াল কনফারেন্সত নতুন বডি ফর্মেশন হওয়ার কথা আছিল যেন আগত যিখিনি পুরানা আছে সবে থাকিছে ভালে ভালে কাম কৰি আছে আর গোসাইগাঁও জিলা হিসাবে আগন্তুক যেটো বিটিসি নির্বাচন এই নির্বাচনত কেনেকে ভাগ লব লাগে কি ইস্যু লৈ পেলাই রাইজৰ মাজত যাব এইবিলাক গোটেই কথা আলোচনা হৈছে ভাল হৈছে মই শুনি পেলাই ভাল লাগিছে ডেলিগেটত অন্তত যথেষ্ট মানুহ হৈছে গোসাইগাঁও জিলা হিসাবে 5টা সমষ্টি আছে 5টাৰ ভিতৰত 4টাটো আমি পামেই আমাৰ যিখিনি ডেলিগেট সকলৰ যেটো ৰিপোর্ট বা আমাৰ দলৰ কৰ্মীসকলে মোক যিখিনি ৰিপোর্ট দিছে বা মোক যিখিনি জনাই দিছে বা মই যিখিনি ইনপুট পাইছে মততে গোসাইগাঁও জিলা হিসাবে 5টা সমষ্টিৰ ভিতৰত 4টাটো কনফার্ম এই বেছি দিন নাই নির্বাচন হ'ব মই যিমান দূৰ জানো অতি সোনকালে হ'ব নির্বাচনটো 25তে আৰু 25ত সরকার আহিলে আমি কি কাম কৰিম সেইবিলাক গোটেই কথাটো আগন্তুক যেটো আমাৰ 20 আৰু 21 তাৰিখত যেটো সেন্ট্রাল বিপিএফ দলৰ যেটো ট্রাইনিয়াল কনফারেন্স হ'ব ইয়াক গোটেই কথাবিলাক আলোচনা কৰি ডিসিশন লব কথা হইতে দেখা গৈছে যে আপোনাৰ গোসাইগাঁও জিলা সমিতিৰ অন্তৰ্গত গুমা সমষ্টিত কিন্তু দেখা গৈছে এটা অন্তকন্দলৰ সৃষ্টি হৈছে এইবিলাক সব দলত থাকে এইবিলাক সব দলত হয় কংগ্ৰেছতো হয় বিজেপিতো হয় ইউপিপিলতো হয় এজিপিতো হয় সব দলতে এইবিলাক থাকে অলপ চলপ হয়ে কোনো দলে এনেকুৱা ক্লিন একো গণ্ডগোল নোহোৱাকৈ কোনো দলে আজিৰ দিনত যোৱাটো মই দেখিবলৈ পোৱা নাই মততো সব দলত থাকে এইবিলাক অলপ চলপ হয়ে তৰ্ক বিতৰ্ক হয় দেখা গৈছে যে বৰ্তমান বিজেপি গুমা সমষ্টিত মানে ফেন্স হ'ব পেলাইছে কি ক'ব নাই এইবিলাক অকল বিজেপি নহয় ৰে কংগ্ৰেছৰতো চেষ্টা থাকিব বিজেপিৰো চেষ্টা থাকিব ইউপিপিলৰো চেষ্টা থাকিব সব দলে নিজৰ দলটো নিজৰ প্ৰাৰ্থীটো জিকাবৰ কাৰণে নিজাবগীয়াকৈ ষ্ট্ৰেটেজি ব্যৱহাৰ কৰে অকল গুমা নহয় সব সমষ্টিতে সবে যেনেকৈ পাৰে নিজৰ প্ৰাৰ্থীটো জিকাবৰ কাৰণে এইটো চেষ্টা চলাবই অকল গুমাৰ কথা নহয় শ্ৰীৰামপুৰ আমিওতো গুমা সমষ্টিত আমাৰ দলটো কেনেকৈ জিকিব পাৰে তাৰ কাৰণে আমি ৰণকৌশল বনাই আছে শ্ৰীৰামপুৰতো আমি বনাই আছোঁ সব দল একই ইতিমধ্যে দেখা গৈছে যে প্রমোদ বড়োৰ নিৰ্বাচনত বেছি দিন নাই নতুনকৈ ভিজন ডকুমেণ্ট উলিয়াইছে এইটোতো কৈছোঁ মই প্ৰমোদ বড়োৰ যিমান ভিজন ডকুমেণ্ট বা কি এইবিলাক কমিশ্যন ডকুমেণ্টহে ক'ব লাগিব আমি কমিশ্যন লোৱা ডকুমেণ্ট এইবিলাক ভিজন কিবা বনাই পেলাই আৰু পইচা ওলাবহি পইচা ওলাই পেলাই খাব সেইটোহে প্ৰমোদ বড়ো 4.5 বছৰৰ বেছি পাৰ হৈ গ'ল আজিৰ দিনত যিমানেই নকয় কিয় কোনো পাব্লিকে তাক বিশ্বাস নকৰে কোনো জাতিয়ে বিশ্বাস নকৰে তাক বিটিআৰ চুক্তিৰ বিষয়ে কি ক'ব কিমান দূৰ সফল হৈছে বিটিআৰ চুক্তিটো আজিৰ দিনত
এটাও ইমপ্লিমেণ্ট হোৱা নাই সীমা বঢ়াব লাগিছিল বঢ়োৱা নাই 60টা সমষ্টি হ'ব লাগিছিল কৰিব পৰা নাই প্ৰমোদ বড়োৱে আৰু ঘৰে ঘৰে চাকৰি দিব লাগিছিল আৰু কিবা কিবি ইনষ্টিটিউশ্যন বনোৱাৰ কথা আছিল ভৈৰৱকুণ্ডত কিবা ইউনিভাৰ্চিটি আমাৰ চিৰাং জিলাত ৰৌমাৰীত কিবা ইউনিভাৰ্চিটি এনেকুৱা বহুত আছিল এটাও কৰিব পৰা নাই আৰু সি নোৱাৰে বাছ